Good morning, welcome back to my channel. Thumbnail to দেখা পাই গমে পাইছে মানে এই ভিডিওটো কি হ'ব বহুত দিন vlog একো কৰা নাই সো এটো ভিডিও কৰিছো আৰু বহুত দিনৰ মূৰত একদম এই আৰু আপোনালোকে চাই থাকক কি হয় কি নহয় গম পাব আৰু অলপমান পিছত class first dawachu class doba aru etu ita he pune one hoisi jai thakita aste আৰু আগত যাও অলপ বেছি নোলাবি কাট কাট মাথা গৰম হৈ গৈছে মাথা তুমি আৰু তথাপি অলপ ট্ৰাই কৰি আছো আৰু অলপ কি কয় গাড়ী চলালো ফাৰ্ষ্ট টাইম আৰু তথাপি আৰু অলপ নাৰ্ভাছ ফিল হৈছে তথাপি অলপ ট্ৰাই কৰিছোঁ লাহে লাহে শিকিম আৰু সেইটোৱে আৰু চ' তাতে প্ৰথমবাৰ মানে কি কয় ফাৰ্ষ্ট টাইম গাড়ী চলাওঁতে অলপমান নাৰ্ভাছ ফিল হ'ল তাৰপিছত তাৰপৰা ওলাই অকণমান এই কি কয় বেলেগ চাইডে আমি অলপমান ফুৰিবলৈ ওলাই আহিলোঁ তাৰপিছত তাৰপৰা সিফালে ঘৰ আহিলোঁ ঘৰৰ ফালে যাই আছোঁ তাৰপিছত ঘৰত আহি ৰুটি চব্জি খাই তাৰপিছত ওলাই গ'লোঁ আমি বেলেগ এটা ঠাইলৈ ময়ে বাৰু কি কয় গাড়ী চলাব শিকিব গৈছিলোঁ তাৰপিছত আহিলোঁ আহি ফালে ঘৰত ৰুটি চুটি ৰুটি খাই গা পা ধুই এতিয়া আকৌ ওলাই গৈছোঁ আৰু মানে কাম এটা আছে তাতে যাম তাৰপিছত আপোনালোকে গম পাব আৰু ক'ত যোৱা বেংকত বেয়া পইচা আৰু না নাই মোৰ কিবা একাউণ্টৰ প্ৰব্লেম হৈ আছে নহ'ল বোলো এই ইমান গৰমত আহিলোঁ একোৱে নহ'ল একদম দিগদাৰ গৰমত এতিয়া যাই আছোঁ আৰু আমি ইয়াৰ ঘৰত যাম তাৰপিছত ক'ৰবাত যাওঁ নেকি আকৌ কি কৰোঁ ভাল আৰু এনেকুৱা মানে ৰ'দতে জেগাই জেগাই পানী পানী হৈ গৈছে যন্ত্ৰণা যেনেকুৱা ৰ'দ হৈছে এতিয়া মানুহে ক'ব আমাক বৰষুণ লাগে গৰমত একবাৰ পানী আহি পেলাই গম পাই গৈছে আৰু ৰ'দ মানে আৰু কি বৰষুণ নালাগে আৰু নে কি ইমান ৰ'দ দিয়ে নে কি কোৱা প্ৰমোটেশ্যনি কৰি আছে নে কি কোৱা কিমান টকা লৈছা তুমি ক'ত লৈ আনিছে হাই হাই ধুনীয়া নাজাৰা এতিয়া বাজিছে 3:30 আমি অকণমান বেলেগ ঠাইত যাব মানে ফুৰিব ওলাইছোঁ ভাত চাত খাই ঠিক পামত ফুৰাব লৈছে ঠিক কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগছে দেই বহুত দিনৰ মূৰত কিমান বছৰ আজি কিজানি 20 বছৰৰ মূৰত আহিছে মই আগতে এটা ব্লগত দেখাইছোঁ কিন্তু এতিয়া মই মানে পূৰা চাৰণ মাৰি আছোঁ আৰু একদম আমি ৰাস্তাই ৰাস্তাই ফুৰি আছোঁ সেয়াই আৰু আপোনালোকে দেখিব পাৰিছে গোটেই একদম সেই ইয়াৰ পৰা একদম সেই তালৈ ওলালোঁ আমি এতিয়া নেক্সট ডেষ্টিনেশ্যনলৈ যাই আছোঁ ক'ত বা যাওঁ গম নাপাওঁ কিন্তু চাই থাকিলে গম পাব আপোনালোকে তাৰপৰা ওলাই ভাবিছিলোঁ ক'ৰবাত বেলেগত মানে যাম বুলি কিন্তু যোৱা নহ'ল এনে ৰাস্তাই ৰাস্তাই অকণমান ফুৰিলোঁ
তাৰপিছত ফুৰাৰ পিছত আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড বুলি মানে ভাবি লওক আৰু ইয়াতে এণ্ড কৰিলোঁ।